নমস্কাৰ বন্ধুসকল, মই অংকুৰ। আজি বতৰটো ডাৱৰীয়া, তেতিয়াও যাবলৈ ওলাইছোঁ এটা জেগাত। আপোনালোকে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও বৰদোৱাত, আৰু তাৰলৈকে যাবলৈ ওলাইছোঁ। তাৰ প্ৰতিটো বস্তু আপোনালোকক ভালদৰে দেখাম, আৰু মোৰ লগত মোৰ লগৰ এজন যাব, তেওঁকো লৈ যাওঁ বলক। এই যি ৰাস্তা দেখিছে, এই ৰাস্তাখিনিক চেল্ফি ৰোড বুলি কয়। এইখিনিত বহুত মানুহে আহি এইখিনিত ফটো উঠে। বহুত ভাল লাগে এইখিনি গৈ, পথাৰৰ মাজেৰে এই ৰাস্তাটো দি, গছ গছনিৰ মাজেৰে গৈ। আৰু এনেদৰে অলপ দূৰ গৈ মোৰ লগৰজনৰ ঘৰৰ পৰা মই কৰা মোৰ লগৰজন এইজন পৰশমণি.com জাষ্ট মই পাইছোঁ, অলপ ফ্ৰেছ হৈ চাহ তাহ কিবা কিবি মিঠাই চিঠাই অগৰম বহুত খোৱালে। আৰু দুয়োটা ফাৰ্ষ্টে আমি বৰদোৱা যাম, আৰু তাত সকলোখিনি বস্তু আপোনালোকক ভালদৰে দুয়ো দেখাই আহি আমি মই ভাত সাজ খাম। এই নিমন্ত্ৰণ দিলে ভাত সাজ খাই, তাৰপিছত আমি মই ঘৰত যাম। আৰু ব'লক এতিয়া দুয়ো আমি আপোনালোকৰ লগত বৰদোৱা যাম। চলো। আমি উপস্থিত আছোঁ বৰদোৱাত দৌল মন্দিৰ, আৰু ইয়াৰ কিনাৰত এখন পাৰ্ক আছে সৰুকৈ। ব'লক চাকি ধূপ লৈ লওঁ, আমি সেৱা কৰিবলৈ। Are you all my personal dreams? Everything you know is in your mind. দৌল মন্দিৰৰ পৰা অলপ দূৰ গৈ আমি পাম কীৰ্তন নামঘৰ। তালৈ বুলি আমি ৰাওনা হ'লোঁ। উপস্থিত হৈছোঁ মেইন নামঘৰ, কীৰ্তন নামঘৰত। দৌলত সোমাইছিলোঁ ফাৰ্ষ্টে, দৌলৰ পৰা আহি বৰ্তমান এতিয়া কীৰ্তন নামঘৰত সোমাইছোঁ। আৰু ইয়াৰ সকলোখিনি বস্তু আপোনালোকক ভালদৰে দেখাম, আহক চাওঁ। ফটো উঠাব পাৰি, কেমেৰাত ফটো উঠোৱাটো নিষেধ বা ভিডিঅ' কৰাটো নিষেধ। ইয়াত পাৰ্মিশ্যন ল'ব লাগে, আৰু ইয়াত প্ৰেক্ষাগৃহ এটা আছে, তাতে আমি ইয়াতে পাৰ্মিশ্যন ল'ম। পাৰ্মিশ্যন লৈ পেলাই আমি এপ্লিকেশ্যন লিখিব লাগে, তাৰপিছতহে আমি ভিডিঅ' বা ফটো উঠাব পাৰিম। ব'লক পাৰ্মিশ্যনটো লৈ লওঁ।
আৰু কীৰ্তন নম্বৰ সকলোখিনি বস্তু দেখাম। আহক যাওঁ তালৈকে। কীৰ্তন নামঘৰৰ কিনাৰৰ এই গেটটো দি সৰু বৰটোলৈ যায়। সৰু বৰটো বহুত ডাঙৰ হয় আৰু সৰু বৰটোৰ কিনাৰতে যিমান ভক্তগণ মানুহ আহে তাতে খোৱা বোৱা কৰিব পাৰে। আহক আপোনালোকক সকলোখিনি বস্তু দেখাম আৰু সৰু বৰটোত বহুত মাছ আছে, তাৰ সেই মাছখিনিও দেখাম। আহক যাওঁ। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই যিমানখিনি পাওঁ সেইখিনিয়ে দেখালোঁ, কাৰণ আজি যিখিনি কেমেৰাৰ কাৰণে, ভিডিঅ'গ্ৰাফীৰ কাৰণে বা চেনেলত দিবলৈ বা ইউটিউব চেনেলত দিবলৈ বা যিবিলাক কাৰণে ভিডিঅ' কৰা হয় আৰু ভালকৈ পাৰ্মিশ্যন লোৱা হয়, কাৰণ ফৰ্মেলিটিছখিনি বহুত কিবা কিবি কৰিব লাগে। আৰু সেইখিনি মই বেছি কৰিব পৰা নাছিলোঁ, কাৰণ ইয়াত ছেক্ৰেটেৰী নাছিলে। তেতিয়াও মই অনুমতি এটা লৈ সৰুকৈ কিবা এটা কৰিলোঁ। যিখিনি পাৰোঁ দেখালোঁ, আশা কৰোঁ ভাল পাব। বলক আজিলৈ, বাই।